অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈৰ বিয়া দৰা কোন জানিলে হয়তো আপুনিও আচৰিত হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লে। গাইজ, পাপৰি গগৈৰ গীত শুনি আপোনালোকৰ বাৰু কেনেকুৱা লাগে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। গাইজ, কণ্ঠশিল্পী পাপৰি গগৈৰ বিবাহ সম্পূৰ্ণ হয়। 2 ডিচেম্বৰ তাৰিখে তেওঁলোকৰ বিবাহ সম্পূৰ্ণ হৈছিল। পাপৰি গগৈৰ স্বামীৰ নাম হৈছে পলাশ গগৈ। তেওঁ এজন মিউজিক ডাইৰেক্টৰ। গাইজ, তেওঁলোকৰ বিয়াৰ কিছু দৃশ্য চাওঁ আহকচোন। খেদি খেদি গৈ পালো ঘূৰি ঘূৰি একেই ঠিকনা, কিছু বাসনা কিছু যাতনাত কেঁকুৰিতে আছো ৰৈ। এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে। শুনিছো গুণগুণনি, শুনিছো খিলখিলনি, সিপাৰৰ হাঁহি তিৰি নিবিলি ভাগি আহে। আজি নদীয়ে মাতে নে মাজুলীয়ে মাতে, উৰি যা মনৰে চৰাই।